আলহামদুলিল্লাহ অবশেষত কুৰাণৰ জৰিয়তে বিশ্ব জয় কৰিলে এই যুৱতীগৰাকী তাই গান লিখা এৰি অৱশেষত এটা বছৰত নিজৰ হাতেৰে লিখি উলিয়ালে কুৰাণ শৰীফ এজন মুছলমান হিচাপে আজি মাশাআল্লাহ লিখি ভিডিঅটো শ্বেয়াৰ নকৰিলে কৃপণালী কৰা হ'ব যিখন হাতেৰে বিশ্বৰ আটাইতকৈ দামী গান লিখিছিলে সেইখন হাতেৰে অৱশেষত সম্পূৰ্ণ এটা বছৰত নিজৰ হাতেৰে লিখি উলিয়ালে সম্পূৰ্ণ পবিত্ৰ কুৰাণ শৰীফ কুৰাণ লিখাৰ উদ্দেশ্য শুনিলে আপোনাৰ চকুলো বৈ আহিব এজন সাংবাদিকে যুৱতীগৰাকীক প্ৰশ্ন কৰিছিল আপুনি এটা গান লিখিলে লাখ লাখ টকা উপাৰ্জন কৰিব পাৰে কিন্তু হঠাৎ কিয় গান লিখা এৰি আপুনি কুৰাণ শৰীফ লিখা আৰম্ভ কৰিলে আপোনাৰ উদ্দেশ্য কি কিয় লিখিছে পবিত্ৰ কুৰাণ শৰীফ উত্তৰত যুৱতীগৰাকীয়ে কৈছিল মোৰ হাতখন সৃষ্টিকৰ্তাই গান লিখিবলৈ দিয়া নাই এখন হাতৰ জৰিয়তে মই কুৰাণ বিৰোধী বহু শব্দ লিখিছো যিদিনা মই শুনিছো ইছলাম ধৰ্মত গান অবৈধ সিদিনাৰ পৰা আজিলৈকে মই এটাও গান লিখা নাই গান লিখি কৰা গুনাহ যাতে মোৰ জাহান্নামৰ কাৰণ হৈ নপৰে সেয়েহে মই পবিত্ৰ কুৰাণ শৰীফ লিখা আৰম্ভ কৰিছো সম্পূৰ্ণ কুৰাণ শৰীফ লিখি দৰে টুইট কৰিছিল যুৱতীগৰাকীয়ে